এই মোৰ চিৰিত থকা ফুল চাওকচোন, এইডাল দেখিছেনে কি ধুনীয়া লাগে দেখিব। এনেকুৱা হ'ল ৰজনীগন্ধা, ইয়াৰে ভাঙি পেলাই দুটা পুলি কৰিছিলোঁ। এটা পাত ফুল, এটা মানি প্লেণ্ট, তাৰপিছত এয়া মোৰ এতিয়া ওপৰৰ খেতি আৰু ফুল। এইবিলাক এনেকৈ সৰু সৰু এই প্লাষ্টিকৰ টাবত পুলি বনাই থৈছোঁ। কাৰোবাক লাগিলে এনেকৈ দিব পাৰিম। দেখিলেই কয় নহয় মোক এডাল দিব বুলি, লাগিলে ঘৰত নি মাৰিয়ে পেলাব, কিন্তু ফুল দেখিলে কাক নালাগে কওকচোন। ইমান ধুনীয়া লাগে ন, সেউজীয়া চবফালে। এইকেইটা হ'ল মই বনোৱা টাব চিমেণ্টৰ। এইখিনি ছিঙিলোঁ, এতিয়া ছিঙি পেলাই ভাবিলোঁ যে নাই ভিডিঅ' এটা কৰাই ভাল। কালি এয়া হেৰি কৰিলোঁ, বাগানভেলিয়া ডাল কাটি এনেকৈ কক'পিটত থৈ দিছোঁ। এবাৰ কৰি হেৰি বচাব নোৱাৰিলোঁ, দৌৰি গ'ল শিপাটো, আকৌ কৰিছোঁ। অশ্বগন্ধা গছ, মেডিচিন প্লেণ্ট যে। এইবিলাক এজোপা বেঙেনা জোপা চাওকচোন কিমান ওখ হৈছে, বৰ বেঙেনা। আৰু এইটো চৰাই বাঁহ বনাই দিছোঁ। বৰষুণৰ বতৰত চৰাই তাতে ধুনীয়াকৈ থাকিব পাৰিব, পোৱালি দিব পাৰিব। ভিতৰত জাবৰো দি দিছোঁ। এজোপা বেঙেনা জোপা চাওকচোন কিমান ওখ হৈছে দেখিছে। বেছিকৈ নালাগে, দুটা এটা এনেকৈহে লাগে, কিন্তু ইমান ওখ হৈছে বৰ বেঙেনা। এইটো সৰু কাৰ্টুনত প্লাষ্টিকৰ, তিনিটা, এতিয়া 4-5টামান কলি হৈ আছে। এইবিলাক এইটো এটা ডাঙৰ অকণমান হৈছে, এটা বেয়া হৈ গ'ল বেঙেনা। বস্তাৰ পৰা এইবিলাক চব কাৰ্টুনত দি দিলোঁ কালি। বস্তাত থাকোঁতে পুলিটো বেয়া হৈ গৈছিলে, বস্তাটো ফাটি গৈছিল যে। এইবিলাক চব বস্তাৰ পৰা আকৌ ধুনীয়াকৈ হেৰিয়াত দি দিছোঁ। এডাল দেখিছে কি এইবিলাক ধুনীয়া গোন্ধাই থাকে। খৰিকাজাই ফুল, এজোপা আলু একেবাৰে জোপোহা হৈ গৈছিল। এইজোপা ডাল বহুত ডাল ভাঙি দিয়াৰ পিছত এতিয়া অলপ জোপোহা হৈছে, আৰু এইবিলাক পিছত আকৌ লাগিব আৰম্ভ কৰিছে। 2-এটা ৰৈছে, গোটেই ফুলবিলাক সৰি সৰি যায়, তাৰ মাজত 2-এটা ৰয়। এইবাৰ মধুৰিআমজোপাক লাগিব দিয়া নাই, অকণ ডাঙৰ হওক, এই কলি হয় আকৌ সৰি যায়। এই ননিজোপা চাবচোন কিমান ননি, এতিয়া মই বুটল হেৰি কৰিম, ছিঙিম। এক মুঠি দুবাৰ ছিঙিবলৈ হয়। ইমানে ল'ৰা ছোৱালীক খোৱাটো বহুত ভাল। এইবিলাক বস্তু দেখাত সৰু, কিন্তু সৰু যদিও ইয়াৰ গুণ বহুত বেছি। বেছি ক'লা হোৱা নিচিনাটো ছিঙিব লাগে, দেখিছেনে এনেকুৱা। খাবলৈ ধুনীয়া, কিন্তু অকণমান কেঁচা হৈ আধা ৰঙা আধা ক'লা এইটো হ'লে টেঙা বেছি হয়। আজি জুনৰ 29 তাৰিখ, ৰাতিপুৱা 5:30 বাজিছেহে। গছকেইডালমান চাবলৈকে সোনকালে উঠা হয়। বৰ্তমান ল'ৰা ছোৱালীৰ এনেকুৱা ভেজালো নাই, গতিকে উঠি স্কুল কলেজ নাই, কিন্তু তথাপিতো উঠোঁ গছকেইডালৰ কাৰণে। এবাৰ চাই গৈহে শান্তি লাগে ভিতৰত, নহ'লে মনটো অশান্তি লাগি থাকে। গছকেইডালে ক'ত কি হৈছে এনেকুৱা এটা ভাৱ এটা হৈ থাকে।
এইখিনি ইমানখিনি হ'লে আৰু আছেই। দিনটোত এনেকৈ দুবাৰ ছিঙি ল'ৰা ছোৱালীক যদি দুবাৰ এনেকৈ খুৱাব পাৰিলে এমুঠিকৈ আৰু কি লাগে। ডাঙৰ ননীডাল নোহোৱাৰ কাৰণে মনটো বেয়া লাগিছে। অনলাইনত সেইবিলাক ভুল কৰিব বোলে পঠিয়াই দিয়াৰ কাৰণে পইচাও খৰচ, কামো নহ'ল। কিন্তু তথাপিতো ইয়াৰ ডাল ভাঙি পুলি কৰিব পাৰি কাৰণে বেয়া লাগিছে। আচলতে পুলি যদি কৰিব নোৱাৰা হ'লে কথা নাছিলে। এনেই আছেই মোৰ দুটা পুলি একেলগে কিনিছিলোঁ পুলি কৰিব নোৱাৰি বুলি। পিছতহে গম পালোঁ যে ডাল ভাঙি পুলি কৰিব পাৰিয়ে। যিকেইটা হাতৰ পৰা পৰি যায় সেইকেইটা চৰাই খায়। ওপৰলৈ নাহিলে এটা চৰাই তলত গৈ পেলাই চিঞৰি থাকে। আচলতে সি ক'ব বিচাৰে নেকি, তই কি কৰি আছ, ওপৰলৈ দেখোন অহাই নাই। সিহঁতৰ অভ্যাস এটা হৈছে মোক দেখি থকাটো। মাটিৰ কাম কৰিলে ওচৰতে চৰাইটো ৰখি থাকে। সি পোক খায়, মাটিত থকা পোকটো খায়। মই চৰাইটোৰ নাম বা কি, নামটো নাজানো মই, কিন্তু চৰাইটোৱে পোক খায়। গতিকে মাটিখিনি হেৰি কৰিলে এটা দুটা পোক ওলায়, তাক দিওঁ যে সি মানে সেইটোকে তাৰমানে হেৰি হৈছে আৰু যে মোৰ মালিকনীজনী দেখোন, ঘৰৰ মালিকনী যদি মাটিৰ কাম ওপৰত কৰিব আহে খাব পালোঁ হয়, সেইটো ভাবে নেকি। এইটো আচলতে ঠাণ্ডা দিনত ধুনীয়া হয়। ঠাণ্ডা দিনত অলপ ডাঙৰ হয়, ইয়াতকৈ ছিঙিব ভাল লাগে। অকণমান ডাঙৰ হয় যে এইটো অলপ বেছি সৰু হৈ মানে দুবাৰ লাগিয়ে থাকে। কিন্তু দুবাৰ লাগে মানে বস্তুটো আচলতে দুবাৰ লাগে। কিন্তু গছডালত থাকেই ফল। এমাহমানতহে অলপমান গছডাল পাত বা এনেকৈ বাঢ়িব আৰম্ভ কৰে। ফল শেষ হ'লে তেতিয়া গছৰ পাতবিলাক বেছি জোপোহা হৈ যায়। আকৌ যেতিয়া ফল লগা আৰম্ভ হ'ব তেতিয়া পাতবিলাক নাইকিয়া হৈ যায়। এতিয়ালৈ ইমানখিনিয়ে ছিঙিলোঁ, আকৌ আৰু আছেই। তথাপিতো পিছত আকৌ এবাৰ আহিলে আকৌ ছিঙিম। বেঙেনাও ছিঙিব হৈছে। ভেন্দি মাত্ৰ ছিঙি গ'লোহে, ভেন্দিকেইটা এতিয়া নাই। পুৰৈ শাকডাল লিংলিঙীয়া হৈ গৈছিল কাৰণে শাকটো কাটি ভাঙি দিলোঁ। এতিয়া জোপোহা হ'ব। এইবিলাক কাৰ্টুনৰ পুলিবিলাক ডাঙৰ হৈছে ধুনীয়া। এতিয়া চাঙলৈ উঠাই দিব লাগিব। এই জলকীয়া আগবিলাক এনেকুৱা হৈ গৈছিল যে এইবিলাক ছিঙি পেলাই দিছোঁ। আগতে এডাল তেনেকুৱা হোৱাৰ কাৰণে আগ ছিঙি দিয়াৰ পিছত বহুত ধুনীয়া জলকীয়া লাগিছিলে। গতিকে সেইটো হ'ব পাৰে। এই হালধি ডাঙৰ হৈছে, এইবিলাক হালধি দেখিছেনে, বস্তাত হালধি দি দিছোঁ।
ভোট জলকীয়া এয়া মোৰ মায়ে দেখিছেনে আজি প্ৰথম ড্ৰেগন ফলটো ছিঙিছে এয়া মোৰ মা গছৰ বস্তু ছিঙা আনন্দ দিছো আজি এইটো লৈ লওক আৰু এইটো বেঙেনা এটা আছে এইটো এই কেঁচিখনত দি ছিঙি কাটি দিয়ক এইটো দেখিছেনে বেঙেনাটো কি জাতৰ অনলাইনৰ গুটি এইফালে চাইড দি যাব লাগিব আৰু বেঙেনা আছে এইফালে 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 লাহে লাহে মায়ে ঘৰত খেতি কৰিয়ে থাকে নিজৰ হাতৰ বস্তু খায়ে থাকে সদায় তথাপিতো আজি জীয়েকে কৰা খেতিক ছিঙিবলৈ সুবিধা পাইছে এইটো হেৰি গুটি যে আমাৰ বহুত ভাল এইটো ভিটামিন বহুত ভিটামিন এজোপা হেৰি ননী গছ ঠাণ্ডা দিনত বেছিকে লাগে একমুঠি মই ৰাতিপুৱা ছিঙিছো মা আচৰিত লাগি দেখিছেনে মই বাঢ়ি গাই আহি পেলাই একমুঠি ছিঙিছো যে এতিয়া আকৌ দেখিছেনে এইখিনি সময়তে আকৌ হেৰি হৈছে গতিকে কিমান ভাল আৰু লগাইছো মই আৰু দুবাৰ লাগে লাগিয়ে থাকে গছডাল মানে খালী হৈ নাথাকে এই খুব বেছি 15 দিনমান সিহঁতৰ হেঁপাহ থকা হ'লে আপোনালোকৰ দ্বাৰাই সিহঁতৰ হেৰি হ'লহেঁতেন গাড়ীত উঠি ঘূৰি ফুৰিবলৈ পকাকেইটা কলা হৈ যোৱাকেইটা ধুনীয়া একদম মিঠা লাগে জানো এমুঠি এমুঠি এই ল'ৰা ছোৱালীয়ে ছিঙি খাবলৈও নোৱাৰে ছিঙি দিলে গৈ পেলাই মুখখন মেলি দিব আহক সেই জলকীয়া কেইটামানে ছিঙি নিব লাগিব ৰ'ব এইকেইজোপা দেখিছে নাই মা হেৰি গছ এয়া কিমান ওখ হৈছে দেখিছে গোমধান এই লাগিছে সেয়া লাগিছে আৰু এটা ছিঙিলো সিদিনা এইফালে জলকীয়া পিছত ছিঙিম এইফালে বেঙেনা আছে কেঁচিখন আনিছেনে ভেন্দিটো মই সেইকাৰণে ভেন্দি মানে এই কেইজোপানো আছে ভেন্দিকেইটা ছিঙি থাকিবলৈ হৈছে আৰু দেখিছে নাই মাকৈখিনি পুৰত হোৱা নাই সেইটো বুঢ়া হৈ গ'ল মা সেইকাৰণে মই থৈ দিলোঁ সঁচলে নেদেখাকৈ কেইটামান বুঢ়া হৈ গ'লগৈ এয়া আকৌ এইটো এটা ভেন্দি এইটো ছিঙিব লাগিব এইজোপা ননী গছ এইজোপা দীঘল ননীটো বুলি ভাবিছিলোঁ আনি দিলোঁ সৰু একে ননী জাতটো একেই এই বেঙেনাকেইটা ছিঙিম এইটো এটা এই ভাজিখন ডেইলি ওলাই থাকে যে সেইকাৰণে কিনিব কি দৰকাৰ হেৰি বস্তু হয়নে নহয় এইকেইটা এনেকে ভেন্দি যদি বেঙেনা যি হয় তাকে এইবিলাক বেছিহে হ'ব আমাৰ ইমান নাখাওঁ নহয় আমি হয়নে নহয় সেইটোৱে মই সেইকাৰণে নিকিনাই হ'লো বেছিকে এফালেও কেইটামান আছে দেখিছেনে এদিনৰ বাদ দি এদিনত এনেকে ছিঙিবলৈ হয় আৰু কি লাগে আৰু একে বুঢ়া কৰিবলৈ নিদিবি সিহঁতে এনেকে ধুনীয়াকে এইটো ছিঙনে ছিঙক পৰহি দিনা সৰু হৈ আছে আজি ইমান ধুনীয়া হ'ল ডাঙৰ হৈ গ'ল ভেন্দিও আছে নেকি সেইখিনি ভেন্দি কেইটামান আছে আৰু সেইফালেও আছে দেখিছেনে সেইকাৰণে মই ভিতৰত পাচলি নাই কিন্তু এতিয়া ইয়াত আছে যেতিয়া সেইকাৰণে মই বাধা দিছোঁ আনিবলৈ
এনেই চখতেহে কিনা বস্তু খাই থাকোঁ কি দৰকাৰ খাবলৈ বেমাৰী হ'বলৈ এইটো ওপৰত ভাল লাগিছে দেই সেইটো চখমতে থাকিব পালে ভাল এইটো বুঢ়া হৈ গ'ল হ'বলা নহয় নাই হোৱা বুঢ়া হৈ যাব মই ইমান ভাল পাওঁ ভেন্দি খাই বৰ ভাল পাওঁ চিঙি চিঙি নিয়ে আহিলে লৈ যায়গৈনে কোনে এই আহিলে এয়া মনে মনে ছিঙি পেলাই এক্সট্ৰাকৈ থৈ দিয়ে থৈ দি পেলাই কয় এয়া তোমালোকে খাবা জানো মই বোলো আমি ইয়াকে খাই আকৌ আছোঁ ঘৰৰ বস্তুকে এয়া অমিতা দিছে অমিতা এই বাজি নেকি এইকেইজোপা আকৌ পিছত দিছোঁ ভেন্দি ডাঙৰ হৈ থাকিব এতিয়া এইখিনি পটল এডাল দিছিলোঁ পটলডাল ফুলিছে কিন্তু